সময় থাকোঁতে আপুনি নিজৰ বেয়া অভ্যাসবোৰ সলনি কৰক, নহ'লে পিছত আপোনাৰ বেয়া অভ্যাসে আপোনাৰ সময়কে সলনি কৰি দিব। কাৰোবাক ভাল পোৱাটো যিমান সহজ, ঠিক সেইদৰে কাৰোবাৰ লগত গোটেই জীৱন একেলগে থকাটো সিমান সহজ নহয়। কোনো এটা বস্তু পুৰণি হ'লে যেনেকৈ মানুহৰ সেই বস্তুটো ভাল নলগা হয়, ঠিক সেইদৰে কিছুমান লোকৰ সম্পৰ্কও পুৰণি হ'লে ভাল নলগা হয়। এটি সঁচা ভালপোৱা জীয়াই ৰাখিবলৈ হ'লে ভালপোৱা দুয়োজনৰ মাজত শ্ৰদ্ধা আৰু সন্মান থকাটো খুবেই দৰকাৰী। হেৰাই যোৱাজনৰ কথা বাদ দিয়ক, যিজন আপোনাৰ লগত আছে বা আপোনাক ভাল পায় তেওঁক গুৰুত্ব দিয়ক, নহ'লে হেৰাই যোৱাজনৰ কথা ভাবি গোটেই জীৱনটোৱে আপোনাৰ নষ্ট হৈ যাব। ধন্যবাদ।